এতিয়া আমি সমাধান কৰিম উপপাদ্য 9.1 এইটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় কাৰণ এইবিলাক যদি নাজানা তেতিয়াহ'লে তোমালোকে সমাধান কৰিব নোৱাৰিবা অনুশীলনীৰ কুৱেশ্যন সো এবিলাক কৰিবা আৰু এনেকে ডাইৰেক্ট প্ৰমাণ বুলিও আহিব পাৰে প্ৰমাণ কৰা যে লাইনটো তোমালোকক দি দিব বা উক্তিটো তোমালোকক দি দিব ঠিক আছে তেতিয়াহ'লে চাও কি দিয়া আছে একে ভূমিত আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামন্তৰিকবোৰৰ কালি সমান আমি আগৰ যিবিলাক ভিডিঅ' আছে তাতে আমি এইখিনি বুজি লৈছো যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা বুলি কাক কোৱা হয় হয়নে গতিকে সেইখিনি যদি নাজানা তেতিয়াহ'লে চাই ল'বা নহ'লে বুজি নাপাবা আৰু ইয়াতে বুজাব নোৱাৰো কাৰণ ভিডিঅ'টো আৰু দীঘলীয়া হৈ যাব নহ'লে গতিকে এই দুটা যদি আমি চিত্ৰলে মন কৰো তেতিয়াহ'লে আমি জানো যে এই চিত্ৰ দুটা চিত্ৰ আছে ABCD এটা সামন্তৰিক আৰু EFCD আন এটা সামন্তৰিক এতিয়া এই দুটা সামন্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সেইখিনি আমি গম পাইছো ইতিমধ্যে এতিয়া কৈছে যে যদি তেনেকে থাকে মানে একে ভূমি আৰু একে সমান্তৰালৰ মাজত যদি দুটা সামান্তৰিক থাকিলে কি হ'ব সেই দুটা সামান্তৰিকৰ কালি সদায় সমান হয় ইকুৱেল হ'ব ঠিক আছে এতিয়া এইটো আমি প্ৰমাণ কৰিব লাগিব গতিকে প্ৰমাণ কৰিব কাৰণে প্ৰথমত তুমি এইখিনি লিখি ল'ব লাগিব এইখিনি মই আগতীয়াকৈ লিখি থৈ দিছো সামন্তৰিক ABCD আৰু EFCD একে ভূমি DC আৰু একে সমান্তৰাল AF আৰু DC ৰ মাজত অৱস্থিত যিটো লাইন ইয়াতে লিখা আছে হেয়াই মই নাম দি পেলাই এনেকে লিখি লৈছো সামন্তৰিক ABCD আৰু EFCD এই দুটা সামন্তৰিক কি আছে একে ভূমি DC ৰ ওপৰত আছে আৰু কি আছে একে সমান্তৰাল AF আৰু DC সমান্তৰাল হয় গতিকে একে সমান্তৰালৰ মাজত আছে দুটা সামন্তৰিক এতিয়া প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে যে তেতিয়াহ'লে সামন্তৰিকবোৰৰ কালি সমান হয় মানে কালি ABCD ৰ কালি যেটো এটা সামন্তৰিক আছে হেতুৰ কালি কাৰ লগত একে হ'ব EFCD ৰ লগত একে হ'ব এইখিনি লিখিব লাগে এতিয়া পৰীক্ষাত তোমালোকে এইখিনি নিলিখাকে নাথাকিবা কাৰণ এইখিনিটো মাৰ্ক কেতিয়াবা পোৱা যায় গতিকে বুলে অকল প্ৰমাণটো কৰিলো হেয়া নকৰিবা গুটেখিনি লিখি লবা ঠিক আছে ইয়াতে অংকন নাই গতিকে আমি ডাইৰেক্ট প্ৰমাণলৈ যাম প্ৰমাণ এতিয়া কেনেকৈ কৰিবা এতিয়া তুমি ইয়াতে মই যে তোমালোকক শিকালো কো সেই বিধিটো ইয়াতে ইউজ কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব সৰ্বখন ত্ৰিভুজ দেখুৱাবৰ কাৰণে এতিয়া সৰ্বখন ত্ৰিভুজ কোনটো লবা তুমি এটা লবা তুমি ADE আৰু এটা লবা তুমি BCF গতিকে ত্ৰিভুজ ADE আৰু ত্ৰিভুজ B এতিয়া সোয়া AD তুমি জানা যে সামন্তৰিকৰ সদায় মনত ৰাখিবা যেতিয়া তুমি সৰ্বসম দেখুৱাব গৈ আছা ত্ৰিভুজ দুটাই হওক বা চতুৰ্ভুজ দুটাই হওক তেতিয়া বহুত সাৱধানে নাম লিখিবা এটাৰ নাম যিকোনো লিখিব পাৰা কিন্তু নেক্সটটো এইটোৰ ওপৰত ভিত্তি কৰিহে নামটো লিখিব লাগিব যেনে যদি AD ইকুৱেল হয় তোমাৰ BC ৰ লগত তেতিয়া কিন্তু ইয়াতে BC হে প্ৰথমত আহিব ইয়াতে BFC দিলে ভুল হৈ যাব ঠিক আছে এইটোৰ বিষয়ে যদি তোমালোকৰ ক্লিয়াৰ নহয় তেতিয়াহলে মোক সুধিবা মই বেলেগকে ভিডিঅ' বনাই বুজাই দিম এতিয়াৰ কাৰণে এনেকে থুলমুলকে বুজাই দিছো গতিকে এতিয়া আমি ত্ৰিভুজ দুটা লম ত্ৰিভুজ ADE আৰু BC ৰ পৰা কি পাওঁ আমি এটা পাওঁ আমি কোণ DAE ইকুৱেল টু কোণ CBF এতিয়া এইটো কিয় হল এইটো ভালকে মনোযোগ দিবা তুমি অনুৰূপ কোণৰ বিষয়ে এতিয়া জানা গতিকে এইটো এতিয়া তোমাৰ প্ৰবলেম নহব যদি তুমি সামন্তৰিকৰ জানাই সামন্তৰিকৰ বিপৰীত বাহু সদায় কি হয় সমান আৰু সমান্তৰাল হয় গতিকে যেটো এনেকে সমান্তৰাল হয় এনেকেও সমান্তৰাল হয় হয়নে গতিকে AD আৰু BC বাহুটো যদি তুমি এনেকে লোৱা ভাবা আৰু AF টোক যদি তিৰ্যক বুলি ভাবা তেতিয়া হলে DAE মানে ই কোনটো আছিলে ইয়াৰে এটা ইয়াতে আন এডাল ৰেখা আছে গতিকে
এইটো হ'ব DAE হয়নে এতিয়া আমি AD ৰেখা লৈছোঁ আৰু ৰেখাখণ্ড লৈছোঁ আৰু BC ৰেখাখণ্ড লৈছোঁ দুটাই সমান্তৰাল হয় গতিকে এই কোণটো মানে AD ৰেখাৰ তলপিনে আছে আৰু এই কোণটো এই দুটা কোণ তাৰ মানে CBF বুলি ক'ব পাৰা এই দুটা কোণ একান্তৰ কোণ হ'ল আৰু এই দুটা সমান্তৰাল ৰেখা হয় গতিকে সমান্তৰাল ৰেখা আৰু তিৰ্যক যদি থাকে তেতিয়াহ'লে অনুৰূপ কোণ হয় অনুৰূপ কোণ হ'লে যদি সমান্তৰাল ৰেখা থাকে তেতিয়াহ'লে অনুৰূপ কোণবোৰ কি হয় ইকুৱেল হয় সমান হয় হয়নে গতিকে সেইটোৱে আমাক ইয়াত লিখিব লাগিব সেইকাৰণে ইয়াতে দিছে DAE মানে এই কোণটো আমি ধৰিব লাগিব আমি ল'ব লাগিব AD আৰু BC সমান্তৰাল ৰেখা বুলি কাৰণ সমান্তৰালে হয় সামান্তৰিকৰ বিপৰীত বাহু আৰু ইয়াৰে কোণ অনুৰূপ কোণ DAE আৰু কি হ'ব এই ৰেখাডালৰ তলপিনে আছে গতিকে এই ৰেখাডালৰো তলপিনে যদি কোণটো লোৱা তেতিয়াহ'লে সেই দুটা ইকুৱেল হ'ব ইয়াতে কি হ'ব ইয়াতে হ'ব AD সমান্তৰাল কাৰ সমান্তৰাল BCৰ সমান্তৰাল আৰু কি লিখিবা তিৰ্যক কি হয় ইয়াৰে তিৰ্যক লৈছোঁ আমি AF এই দীঘল ৰেখাখণ্ডডাল আৰু অনুৰূপ কোণ আৰু কোণ দুটা কি কোণ দুটা হৈছে অনুৰূপ কোণ গতিকে এই তিনিটা বস্তু কমা দি লিখি দিবা তেতিয়াহে তোমাৰ এইটো শুদ্ধ হ'ব নহ'লে ইয়াতে মাৰ্ক কাটিব পাৰে এইটো মই 1 দি দিছোঁ তাৰপিছত কোণ AED ইকুৱেল টু কোণ BFC দিছোঁ এইবাৰ কোনটো লৈছোঁ এইবাৰ এইটোতো এটা সামান্তৰিক EFCD গতিকে বিপৰীত বাহু সমান হ'ব তাৰ মানে ED আৰু যদি মই ইয়াতে FC লওঁ এই দুটা সমান্তৰাল ৰেখা আৰু মই যদি তিৰ্যক AF বুলিয়ে লওঁ এই দীঘল ৰেখাডালে লওঁ তেতিয়া কি হ'ব তেতিয়া AED কোনটো কোণ হ'ব এইটো কোণ AED তাৰ মানে মই ৰেখাডালৰ ওপৰৰ কোণ লৈছোঁ এডাল ৰেখাৰ ওপৰৰ কোণ ল'লে আন এডাল ৰেখাৰো ওপৰৰ কোণে ল'ব লাগিব তাৰ মানে এইটো কোণ আহিব চোৱা BFC কোনটো কোণ হয় এই ওপৰৰ কোণটো এইটো আৰু এইটো সমান হ'ব গতিকে ইয়াতে কি লিখিবা ইয়াতে লিখিব লাগিব ED সমান্তৰাল হয় FC AD সমান্তৰাল BC এবাৰ হ'ব এবাৰ ED সমান্তৰাল FC হ'ব আৰু তিৰ্যক একে থাকিব AF আৰু কিয় ইকুৱেল হ'ব কাৰণ এইযোৰ হৈছে অনুৰূপ কোণ গতিকে এইখিনি তুমি লিখিবই লাগিব এইটো দিলোঁ নাম্বাৰ 2 ঠিক আছে এতিয়া চোৱা এতিয়া এইটো এই ত্ৰিভুজ দুটা যদি মই এক্সট্ৰাকে আঁকি লওঁ ইয়াতে এনে জাষ্ট দেখুৱাবৰ কাৰণে আঁকিছোঁ ইয়াৰে নামটো কি আছিলে AED তেতিয়াহ'লে ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্মটো কি আছিলে ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম আছিলে যে এই তিনিটা যদি যোগ কৰি দিওঁ আমি কোণৰ তেতিয়াহ'লে আমি সদায় কিমান পাম সদায় 180 ডিগ্ৰী পাম সদায় কোণৰ যোগ গতিকে আমি দুটা কোণ পালোঁ এই দুটা পালোঁ হয়নে এইটো যদি সমান হয় এইটো কোণৰ লগত এই কোণটো যদি সমান হয় এই কোণটোৰ লগত তেতিয়াহ'লে বাকী থাকিলে কি এই দুটা কোণো সমান হ'ব লাগিব কাৰণ যদি ইয়াত এক বেছি হৈ যায় তেতিয়াহ'লে এইটো 181 ডিগ্ৰী হ'ব লাগিব বা এইটো 179 ডিগ্ৰী হ'ব লাগিব কিবা এটা তেনেকৈ হ'ব লাগিব যেটো পসিবল নহয় গতিকে কি হ'ব গতিকে এই দুটা কোণো সমান হ'ব গতিকে আমি কি লিখিম therefore বা গতিকে আমি লিখিম যে কোণ ADE ইকুৱেল টু কোণ BCF এইটো কিয় হ'ল ত্ৰিভুজৰ বুলি লিখিব নাপাহৰিবা কাৰণ কোণৰ সমষ্টিৰ ধৰ্ম তুমি বেলেগতো পাবা গতিকে কিহৰ কোণৰ সমষ্টিৰ ধৰ্ম দেখুৱাই আছা সেইটো হ'ব ত্ৰিভুজৰ গতিকে কোণৰ সমষ্টিৰ ধৰ্ম ঠিক আছে এইখিনি গ'ল এইটো আহিলে থাৰ্ড পইণ্ট নাম্বাৰ 3 এতিয়া আমি অকল কোণ ল'লে নহ'ব দুটা কোণ আৰু এটা বাহু ল'ব লাগিব বাহু কি ইকুৱেল আছে AD আৰু BC আছে চোৱা এতিয়া আৰু এটা কোৱেশ্চন সুধিব পাৰা যে মেম আপুনিতো কৈছিলে কো বা কো গতিকে দুটা কোণ আৰু এটা বাহু
আমি 1 আৰু 2 নম্বৰত অলৰেডি দুটা কোণ লৈছিলোৱে এইটো কোণ এইটোৰ লগত ইকুৱেল দেখুৱাইছোঁ এইটো কোণ এইটোৰ লগত সমান দেখুৱাইছোঁ তেন্তে আমি বাহু এডাল লৈ ল'লে হ'ল এইডাল ল'ব পাৰোঁ বা এইডাল ইকুৱেল দেখুৱাব পাৰোঁ হৈ যায় কিন্তু সেইটো নহ'ব মই তোমালোকক অলপ আগতে শিকাইছোঁ যে বাহুটো মাজৰ বাহু হ'ব লাগিব গতিকে এই দুটা কোণ যদি লোৱা তেতিয়াহ'লে এইটো বাহু আৰু এইটো বাহু সমান দেখুৱাব লাগিব কিন্তু সেইটো আমি নাজানো সমান হয় নে নাই কাৰণ আমাৰ লগত একো প্ৰমাণ নাই বাট আমাৰ লগত প্ৰমাণ আছে হয় এইটো বাহু নহ'লে এইটো বাহু এনেকৈ দেখুৱাব পাৰিম গতিকে সেইটোৰ কাৰণে কি লাগিব যদি এইটো কোণ লোৱা এইটো কোণ লাগিব তেতিয়াহে এই দুটাৰ মাজৰ বাহু এইটো হ'ব হয়নে তেনেদৰে এইটো আৰু এইটো যদি লোৱা তেতিয়াহ'লে ইয়াৰে মাজৰ বাহুটো হ'ব এইটো গতিকে সেইকাৰণে আমাক কি ত্ৰিভুজৰ কোণ সমষ্টি যিটো ধৰ্ম সেইটোৰ দ্বাৰা ADE আৰু BCF উলিয়াবলগীয়া হৈছে এতিয়া ক্লিয়াৰ হৈছে চাগে আৰু এটা বাহু লাগিব মানে মাজৰ বাহু সেইটো আমি লিখিম AD = BC কিয় কাৰণ ABCD সামান্তৰিকৰ বিপৰীত বাহু সমান হ'ব সদায় সামান্তৰিকৰ বিপৰীত বাহু ইয়াতে কি সামান্তৰিক নামটো কি সেইটো লিখি দিলে হ'ল ঠিক আছে গতিকে এইটো হৈ গ'ল এতিয়া আমি কো বা কো বিধিমতে কি পাম কো বা কো বিধিমতে পাম যে এইটো আৰু এইটো কো বা কো বিধিমতে পাম যে ত্ৰিভুজ ADE সৰ্বসম হয় ত্ৰিভুজ BCF ৰ লগত ইয়াতে লিখিব নাপাহৰিবা কোনটো হেৰি লৈছা কো বা কো বিধিমতে তাৰপিছত গতিকে এতিয়া কি হ'ল এতিয়া এই দুটা যদি হেৰি হয় এই দুটা যদি সৰ্বসম হয় ত্ৰিভুজ দুটা যদি ত্ৰিভুজ লোৱা কেতিয়া আমি সৰ্বসম ক'ম যেতিয়া এই ত্ৰিভুজটো ইয়াতে ল'ব পাৰিম হয়নে ইয়াতে বহাই দিব পাৰিম গতিকে এই ত্ৰিভুজে যিখিনি কালি আৱৰি আছে যিখিনি ঠাই আৱৰি আছে এইখিনিও সেইখিনি ঠাইয়ে আৱৰি আছে গতিকে দুটাৰে কালি সমান হ'ব নে নাই দুটাৰে কালি সমান হ'ব গতিকে আমি লিখিব পাৰোঁ যে ADE ইয়াতে লিখিব পাৰোঁ যে কালি গতিকে কালি কাৰ কালি ADE ৰ কালি কাৰ লগত একে হ'ব কালি BCF ৰ লগত একে হ'ব এইটো কি বুলি লিখিব লাগিব ইয়াতে লিখিব লাগিব সৰ্বসম চিত্ৰৰ কালিৰ সমান হৈ গ'ল এতিয়া এইটোত নাম্বাৰ 4 দি দিলে হ'ল নাম্বাৰ 4 দি দিলোঁ এতিয়া কি হ'ব এতিয়া আৰু বেছি নাই এইখিনি বুজি পাইছা যেতিয়া হৈ যাব এতিয়া আমাক কি লাগে আমাক লাগে ABCD ৰ কালি দেখুৱাব লাগে কাৰ লগত ইকুৱেল EFCD ৰ লগত ইকুৱেল এইটোহে দেখুৱাব লাগে হয়নে গতিকে এতিয়া আমি ABCD ৰ কালি ল'ম কালি ABCD এতিয়া ABCD ৰ কালি আমি সেই ত্ৰিভুজটো এটা ত্ৰিভুজ তাৰে পৰা ল'ব পাৰোঁ নে নাই ADE প্লাছ কালি EDCB কোন দুটা লৈছোঁ চোৱা ইয়াতে এটা লৈছোঁ মই ADE মানে এইটো ত্ৰিভুজৰ কালি লৈছোঁ আৰু লগতে কোনটো কালি লৈছোঁ EDCB মানে এইখিনি গতিকে এইখিনি গোটেইখিনি যদি যোগ কৰি দিয়া আমি ABCD ৰ কালি পাম নে নাই সেইটোৱে লিখিছোঁ ABCD ৰ কালি = কালি ADE প্লাছ কালি EDCB গতিকে ADE আৰু কালি BCF টো সেম হয় ইকুৱেল হয় গতিকে ADE ৰ ঠাইত এতিয়া আমি বহাই দিম BCF প্লাছ কালি EDCB এইখিনি একে থাকি গ'ল এতিয়া কোনটো ব্যৱহাৰ কৰিছা ইয়াতে 4 নম্বৰ ব্যৱহাৰ কৰিছা গতিকে লিখি দিব পাৰা 4 ৰ পৰা হৈ গ'ল এইখিনি এতিয়া কি হ'ব
BCF আৰু EDCBটো চোৱা BCF কোনটো হয় BCF হয় এইখিনি আৰু EDCB হয় এইখিনি গতিকে এইখিনি যদি লোৱা তেতিয়াহ'লে কোনটো সামান্তৰিক পাই আছা এইটো সামান্তৰিক পাই আছা EFCD গতিকে এতিয়া এই দুটা যোগ কৰাৰ পিছত আমি কালিটো কি লিখিব পাৰো এইখিনিৰ ঠাইত লিখিব পাৰো কালি EFCD মই চাগে নামটো ভুলকে কৈ আছিলো EDCF ও কাৰেক্ট হ'ব বা EFCD ও কাৰেক্ট হ'ব দুটাই মই ভাবিছিলো EFDC কৈছো বুলি EFCD ও কাৰেক্ট হ'ব গতিকে এইটোৱে আমি প্ৰুফ কৰিবলগীয়া আছিলে যে কালি ABCD equal to কালি EFCD এইটো বহুত ইম্পৰ্টেন্ট উপপাদ্য হয় আশা কৰিছো তোমালোক বুজি পাইছা যদি বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেন্ট সেকশনত জনাবা মই তোমালোকৰ ক'ত ডাউট আছে ক্লিয়াৰ কৰিব ট্ৰাই কৰিম আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ